মনত আছেনে কৰ্ণাটকৰ হিজাব গাৰ্ল তাবাছুম শেখক? আজিৰ পৰা কেইবাদিনৰ আগত তাবাছুম শেখে কৰ্ণাটকত আল্লাহু আকবাৰ ধ্বনি দি অকল কৰ্ণাটকত নহয় গোটেই ভাৰতৰে সকলোৰে মাজত উজলি উঠিছিল। আজিৰ তাৰিখতো কিন্তু তাবাছুম শেখে অকল কৰ্ণাটকত নহয় গোটেই ভাৰততে সকলোৰে মাজত আজিও উজলি উঠিছে। কিয় আপুনি জানেনে? তাবাছুম শেখে কৰ্ণাটকৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে। তেওঁ সাফল্যতাৰে প্ৰতিশোধ লৈছে এনেকুৱাই ক'ব পাৰোঁ। তেওঁ কিন্তু 600 নম্বৰৰ পৰীক্ষাৰ ভিতৰত 593 নম্বৰ দখল কৰিছে তেওঁ। এতিয়া মেইন কথাটো হ'ল আমি এইটোৰ পৰা কি শিকিব পাৰিলোঁ? তাবাছুম শেখে যেতিয়া কলেজত তেওঁ হিজাব পিন্ধি গৈছিলে তেতিয়া কিমানবোৰ মানুহে জয় শ্ৰীৰাম বুলি ধ্বনি দিছিলে আৰু কিমানবোৰ মানুহে ইনচাল্ট কৰিছিলে তাবাছুম শেখক। হিজাবৰ ভিতৰত বোলে লিখা পঢ়া সম্ভৱ নহয়। আজি তাবাছুমে হিজাবৰ ভিতৰতো লিখা পঢ়া সম্ভৱ বুলি দেখুৱাইছে তাবাছুম শেখে। আজি তাবাছুম শেখে প্ৰতিশোধ লৈছে এনেকুৱাই ক'ব পাৰোঁ। মানুহৰ লগত মাৰপিট কৰি প্ৰতিশোধ লোৱা নাই, কিন্তু নিজে নিজৰ ভিতৰত এনেকুৱা ইচ্ছা জগাই তেওঁ ভাল ৰিজাল্ট কৰিছে। এতিয়া মেইন কথাটো হ'ল হক পথত চলিলে হক যিটো আছে সেইটোত যদি আপুনি থাকে তেতিয়া আল্লাহেও আপোনাক সহায় কৰিব। তাবাছুম শেখে কিন্তু আল্লাহু আকবাৰ ধ্বনি দি হক পথত আছিলে, সেইটো কাৰণে আল্লাহ তাআলাই হয়তো তেওঁক নিজে হেল্প কৰিছে, নিজে সহায় কৰিছে। আৰু তাবাছুম শেখে এনেকুৱা কামটো কৰা নাই যে হিজাব পিন্ধিছে কাৰণে সমাজ বিৰোধী কাম হৈছে, এনেকুৱাটো কৰা নাই নহয়। ভালটো ভালত থাকিব দিয়ক আৰু বেয়াটো অলপ ভাল কৰিব চেষ্টা কৰক আপোনালোকে। কিমানবোৰ মানুহে তেতিয়া জয় শ্ৰীৰাম বুলি ধ্বনি দিছিলে, আজি সেইবোৰ মানুহ ক'ত? তাবাছুম শেখে কিন্তু প্ৰতিশোধ লৈ দেখুৱাইছে সেইবোৰ মানুহক। সেইবোৰ মানুহে আজি লাজ পাব লাগে যে পৰ্দাৰ ভিতৰত বোলে হিজাবৰ ভিতৰত বোলে লিখা পঢ়া সম্ভৱ নহয় বুলি কৈছিলে আৰু জয় শ্ৰীৰাম বুলি ধ্বনি দিছিলে। সিহঁতৰ লাজ পাব লাগে আজি। নাৰীৰ সৌন্দৰ্য হৈছে হিজাবত। হিজাব পিন্ধিলে বেলেগ এটা সৌন্দৰ্য আহে নাৰীৰ। এতিয়া আৰু এটা কথা হ'ল উৰ্ফি জাবেদ ক'লেতো আপোনালোকে সকলোৱে চিনি পায়, ফেশ্বন ডিজাইনাৰ হয়, বস্তাৰেও কাপোৰ পিন্ধে সি। এতিয়া মেইন কথাটো হ'ল সমাজ বিৰোধী যদি কৰি আছে তেতিয়া উৰ্ফি জাবেদে কৰি আছে, সেইটো ৰখক আপোনালোকে। তো মোৰ ফালৰ পৰা শেষত মই এইটোৱে ক'ব বিচাৰোঁ, তাবাছুম শেখক আজি তুমি লিখা পঢ়া তোমাৰ এক্সামত তুমি পাছ কৰি পিনে অকল কৰ্ণাটকত নহয় আমাৰ সকলোৰে মাজত উজলি উঠিছা। দোৱা কৰোঁ তুমি যাতে বহুত আৰু আগুৱাই যাব পাৰা। আপোনালোকেও দোৱা কৰিব তাবাছুম শেখৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানলৈকে।